নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ গাঁৱত অনুষ্ঠিত হোৱা ৬৪তম হলগুৰি বিহু মেলাৰ দৃশ্যসমূহ আপোনালোকক দেখুৱাবলৈ ওলাইছো। আগদিনা হৈ যোৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহৰ ভিতৰত কিতাপবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হলো। কবিতাটি অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো। নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ দ্বাৰা ৰচিত গছ ভাল পোৱা মোকাৰখন। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ।